নমস্কাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰসমূহ এনে ধৰণৰ। যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। প্ৰথম খবৰটো হৈছে অসমত আৰু এজনৰ দেহত ওলাল COVID-19, মুঠ 44 জনলৈ বৃদ্ধি। 2 নম্বৰ, ঘৰলৈ উভতিব সৰুসজাইত কোৱাৰেণ্টাইনত থকা ৰাজস্থানৰ পৰা অহা 124 গৰাকী শিক্ষাৰ্থী। 3 নম্বৰ, 3 দিনত অসমত 80 কোটি টকাৰ সুৰা বিক্ৰী। 4 নম্বৰ, ভাৰতত 24 ঘণ্টাত দেশত কৰোনাত আক্ৰান্ত 3,900 জন, মৃত্যু 195, নতুন অভিলেখ। 5 নম্বৰ, পেট্ৰলৰ প্ৰতি লিটাৰত 10 টকা, ডিজেলত প্ৰতি লিটাৰত 15 টকাকৈ শুল্ক বৃদ্ধি। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে ইন্ধনৰ ওপৰত শুল্ক। 6 নম্বৰ, লকডাউনৰ শিথিল সন্দৰ্ভত মুখ্য সচিবে নতুন নিৰ্দেশনা দিছে। নিৰ্দেশনা হ'ল উদ্যোগসমূহ অনুমতি নোলোৱাকৈয়ে কাম-কাজ চলাব পাৰিব। 7 নম্বৰ, মঙলবাৰৰ পৰা আৰম্ভ যোৰহাট মাজুলী ফেৰী সেৱা। 8 নম্বৰ, ভাৰতীয় ফটো সাংবাদিকৰ বাবে পুলিচ জয়ৰ বঁটা। 9 নম্বৰ, জম্মু কাশ্মীৰত শ্বহীদ হোৱা কৰ্ণেল আংশুতোষ শৰ্মাক শেষ বিদায় জনালে পৰিয়ালে। আজিৰ গুৰুত্বপূৰ্ণ খবৰ ইমানেই। ধন্যবাদ।